ইউটিউব চেনেল গাঁৱলীয়া ডেকা মই নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এয়া আজি শুই উঠি কাম বনখিনি কৰি ল'লোঁ। এতিয়া মই মিললৈ যাব ওলাইছোঁ। বলক আপোনালোকৰ মোৰ লগতে যাওক। বলক মানে মিলত গৈ কি কৰোঁ, তাৰ পৰা আহি কি কৰোঁ সকলোবোৰ চাই থাকক। এয়া মিলঘৰ পাই গ'লোঁ আহি, দেখিছেনে? সেইটো আৰু ৰাইচ মিল বালিগাঁও আমাৰ ওচৰতে হয়। এয়া ধানটো জুখি লওঁ। এতিয়া কামত লাগিম আৰু এয়া বেলেগ মানুহে বাকী থৈ গৈছিলে। ইয়াতে ধানটো বাকী দিয়া হ'ব, ইয়াতে বাকী দিব, ইয়াত চাউল ওলাব আৰু এইটো মলটো ওলাব। এইটো ভিডিঅ'টো চাই থাকক আপোনালোকে আগলৈ। এয়া ঘৰলৈ বুলি বহুত দেৰি হৈ গ'ল পিছে মানুহজন নাছিলে, গতিকে অকণমান দেৰি হ'ল। ভিডিঅ'টো আগলৈ চাই থাকক। ঘৰত গৈ কি কাম কৰোঁ। ইয়াত ধানবাৰী হৈ গ'ল, ঘৰলৈ এয়া আহিছোঁ। ভিডিঅ'টো আগলৈ চাই থাককচোন। বন্ধুসকল, এয়া আমাৰ যে গাইজনী এটা পোৱালি জন্ম দিছিল, সেয়া উপলক্ষে শ্ৰী প্ৰভুৰ শ্ৰী শ্ৰী চৰণত এয়া অকণমান পঞ্চামৃতৰ ব্যৱস্থা কৰা হৈছিলে। এয়া ভকতসকল আহিলে, ভকতসকলে এয়া পঞ্চামৃত উপভোগ কৰি আছে। চাওকচোন, এয়া গোঁসাই ঘৰতে ব্যৱস্থা কৰা গৈছিলে। এয়া দেখিছেনে? আমাৰ আইতা খুৰী আৰু কণ ভকত কেইজন এয়া খাই আছে। এয়া কেনেকুৱা লাগিছে খাই? ভাল লাগিছে। এয়া গুণগুণ কেনেকুৱা? অঁ, এয়া পূজা, এয়া আইতাহঁতেও খাই আছে। এয়া খাই আছে আমাৰ টিকলীয়া ধনটি। এয়া ধনটি, এয়া আমাৰ যুৱ সমাজ। এয়া এনেধৰণে পৰ্বটো চলাই আছে। এয়া মোৰ অকণ লেতেৰা লাগি আছে বাৰু। চাওক, আপোনালোকে আশীৰ্বাদ কৰিব গাইজনী আৰু পোৱালিটো যাতে সুস্থ হৈ থাকে সদায়, সেই উপলক্ষে এই ব্যৱস্থা কৰা হৈছে। দৃশ্য সেইবাবে আপোনালোকলৈ মোৰ ভাল লাগিছে কাৰণে আপোনালোকলৈ বুলি আগবঢ়াব ওলাইছোঁ। দেখিছেনে, ছাগলী পোৱালিটো ফূৰ্তিতে থাকিব পৰা নাই, ইফাললৈ গৰু পোৱালিটো ফূৰ্তিতে থাকিব পৰা নাই। মই বোলো পথাৰলৈ লৈ যাওঁ ছাগলীকেইটা। এতিয়া মানে সি আগচি ধৰি আছে বাটতে। এয়া দেখিছেনে, মাকহঁতে খাদ্য খাই আছে, সি আকৌ এয়া আগচি ধৰি থাকে বাটতে। সেইকাৰণে বোলো অলপমান ভিডিঅ' কৰোঁ। কেনে পায় জনাবলৈ নাপাহৰিবচোন দিয়ক।